ডিয়াৰ ষ্টুডেণ্ট, আকৌ পৰৱৰ্তী পাঠলৈ আহিছোঁ। বিভাজনৰ সূত্ৰ। আজিৰ পাঠটো হ'ব বিভাজনৰ সূত্ৰ। বিভাজনৰ সূত্ৰ প্ৰয়োগ কৰি কেনেকৈ সমস্যা সমাধান কৰিব লাগে তাৰ বিষয়ে আজি পাঠত আলোচনা কৰা হ'ব। বিভাজনৰ সূত্ৰটো মই ইয়াতে উল্লেখ কৰিছোঁ, তোমালোকে চাই যোৱা। বিভাজনৰ সূত্ৰটো কেনেকৈ হয়। লেট A x1 y1 আৰু B x2, y2 বিন্দু সংযোগী ৰেখাক m1 m2 অনুপাতত ভাগ কৰা px, y বিন্দুৰ স্থানাংক হ'ব m1 x2 plus m2 x1 divided by m1 plus m2, m1 y2 plus m2 y1 divided by m1 plus m2। 2 নম্বৰ অনুসিদ্ধান্ত, লেট A x1 y1 আৰু B x2 y2 বিন্দু সংযোগী ৰেখাখণ্ড k:1 অনুপাতত ভাগ কৰা px, y বিন্দুৰ স্থানাংক হ'ব kx2 plus x1 divided by k plus 1, ky2 plus y1 divided by k plus 1। অৰ্থাৎ বিভাজনৰ ফৰ্মুলা এই দুটাৰ পৰা আমি কেতিয়াবা এইটো প্ৰয়োগ কৰিম আৰু কেতিয়াবা এইটো প্ৰয়োগ কৰিম, কাৰণ এইটো দি পেলাই প্ৰব্লেম কেতিয়া সমাধান কৰোঁতে বেছি সুবিধা হয়। 3 নম্বৰ, মধ্যবিন্দুৰ স্থানাংক x1 plus x2 divided by 2, y1 plus y2 divided by 2। 4 নম্বৰ, ৰম্বাসৰ কালি is equal to half into কৰ্ণ দুডালৰ পূৰণফল। গতিকে এইকেইটা ফৰ্মুলা প্ৰয়োগ কৰি পেলাই আমি কেনেকৈ এটা সমস্যাৰ সমাধান কৰিব পাৰোঁ তাৰ বিষয়ে এতিয়া তোমালোকক ভিডিঅ'টো দেখাই আছোঁ। গতিকে বলা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অনুশীলনী 7.2 চাই যোৱা 1 নম্বৰ প্ৰশ্নটো -1,7 আৰু 4, -3 সংযোগী ৰেখাখণ্ড 2:3 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক নিৰ্ণয় কৰা। এতিয়া এইটোৰ সলিউশন, লেট উলিয়াব লগা বিন্দুটো, অৰ্থাৎ আমাক এই বিন্দুটোক যদি আমি এ ধৰোঁ আৰু এইটো ভি, এ আৰু ভি সংযোগী ৰেখাখণ্ড, এইটো যদি m1 আৰু এইটো m2, অৰ্থাৎ m1 m2 অনুপাতত ভাগ কৰা বিন্দুটোৰ স্থানাংক উলিয়াব লাগে। গতিকে সমাধানত আমি ধৰি লৈছোঁ উলিয়াব লগা বিন্দুটো px, y। গোটেইকেইটা বিন্দু লিখি লৈছোঁ। বিন্দু কেইটা কেপিটেল A -1,7, B 4, -3। ইয়াতে x1 -1, y1 7, x2 4 আৰু y2 -3, m1 2, m1 ইয়াতে আগতে কৈ দিছোঁ m1 2 আৰু m2 3, m1 = 2 আৰু m2 = 3। এতিয়া বিভাজনৰ সূত্ৰ আমি প্ৰয়োগ কৰিম। বিভাজনৰ সূত্ৰ প্ৰয়োগ কৰি p বিন্দুৰ স্থানাংক, p বিন্দুৰ স্থানাংক m1 x2 plus m2 x1 divided by m1 plus m2, m1 y2 plus m2 y1 divided by m1 plus m2। এতিয়া এই ফৰ্মুলাটোত যি m1 x2 অৰ্থাৎ যি পদ আছে সেইটোৰ মান আমি ইয়াতে বহুৱাই দিম। m1 2 into x2, ইয়াতে x2 4 plus m2ৰ মান আছে 3 into x1 ৰ ভেলু আছে -1, এইটো আমি ব্ৰেকেটত লিখিম, মাইনাছ থকাৰ কাৰণে ব্ৰেকেটত লিখিম। তাৰ তলত m1 ৰ ভেলু 2 plus m2 3, m1 2 into y2ৰ ভেলু ইয়াতে -3 plus m2 3 into y1 ৰ মান 7 divided by m1 2 plus m2 3 ব্ৰেকেট। এতিয়া আমি কেতিয়া সিম্পলিফাই কৰিম। 2 into 4 8 হয়, প্লাস মাইনাস চিনৰ পৰিৱৰ্তন মাইনাস 3 into 1 3 divided by
2 + 3 5 হ'ব আৰু ইয়াতে প্লাছ মাইনাছ চিনৰ পৰিৱৰ্তন মাইনাছ 2 × 3 6 প্লাছ 3 × 7 21 ডিভাইডেড বাই 3 এতিয়া 8 - 3 5 থাকিব ডিভাইডেড বাই 5 সৰি 2 + 3 ইয়াতে 5 পাম 2 + 3 5 21 পৰা যদি আমি 6 বিয়োগ কৰি দিওঁ ইয়াতে প্লাছৰ 15 থাকিব 5 5ৰ মাজত হৰণ একবাৰ 5 15ৰ মাজত 3 বাৰ অৰ্থাৎ 1, 3 এইটো হৈছে আমাৰ উলিয়াবলগীয়া আমাৰ উত্তৰ। ছাত্ৰ-ছাত্ৰীসকল এতিয়া 4 নম্বৰ সমস্যাটো 4 নম্বৰ অংকটো চোৱা -1,6 বিন্দুটোৱে -3,10 আৰু 6, -8 বিন্দু সংযোগী ৰেখা কি অনুপাতত ভাগ কৰে অৰ্থাৎ এই বিন্দুটো যদি আমি এইটো P ধৰোঁ A আৰু B বিন্দু সংযোগী ৰেখাক অনুপাত উলিয়াব লাগে অৰ্থাৎ এই বিন্দুটোৱে এই দুটা বিন্দুক যিটো ভাগ কৰে তাৰ অনুপাতটো উলিয়াব লাগে। মই ভাবোঁ এইটো মোষ্ট ইম্পৰ্টেণ্ট অংকটো 2021 চনৰ কাৰণে গতিকে তোমালোকে এইটো মনোযোগ সহকাৰে চাই যোৱা। আমি সমাধানত এনেকৈ ধৰি লৈছোঁ লেট P -1,6 বিন্দুটোৱে A -3 10 আৰু B 6 -8 বিন্দু সংযোগী ৰেখাক K:1 অনুপাতত ভাগ কৰে। K:1 অনুপাতত এইটো যদি আমি সমাধান কৰোঁ তেতিয়াহ'লে এইটো অতি সহজতে উলিয়াব পাৰি আৰু যদি M1:M2 অনুপাতত উলিয়াওঁ তেতিয়াহ'লে অলপ লং হৈ যায়। এইটোৰ কাৰণে K:1 যিটো ফৰ্মুলা সেই ফৰ্মুলা দি আমি এইটো সমাধান কৰিম। ইয়াত আমি লিখি ল'ম x1 y1 x2 y2 x3 y3 সৰি এইটো x1 y1 x2 y2 এইটোক আমি x1 y1 আৰু x2 y3 লিখিম। এইটো যিটো P বিন্দু আমাৰ ইয়াতে দিয়া আছে এইটো xৰ মান এইটো yৰ মান বুজাব। ইয়াত আমি সজাই লৈছোঁ x1ৰ মান -3 y1ৰ মান 10 x2 6 আৰু y2 -8। এতিয়া P বিন্দুৰ স্থানাংক ফৰ্মুলাটো হৈছে Kx2 + x1 ডিভাইডেড বাই K+1 Ky2 + y1 ডিভাইডেড বাই K+1। এতিয়া আমি গোটেইকেইটা মান ইয়াৰ পৰা চাই বহুৱাই যাম। P বিন্দুৰ স্থানাংক ইয়াতে আমাৰ দিয়া আছে -1,6 তাৰপিছত ইকুৱেল টু দিম Kৰ মানটো আমাৰ উলিয়াব লাগে আৰু x2 ইয়াতে 6 প্লাছ x1 ইয়াতে x1 আছে -3 এইটো আমি ব্ৰেকেটত লিখিম ডিভাইডেড বাই K+1 একেদৰে y2ৰ ভেলু -8 ব্ৰেকেটত লিখিম মাইনাছ থকাৰ কাৰণে প্লাছ y1 10 ডিভাইডেড বাই K+1 ব্ৰেকেট। এতিয়া আমি সিম্পলিফাই কৰোঁ -1,6 ইজ ইকুৱেল টু K × 6 ইয়াতে Kৰ লগত 6 পূৰণ কৰিলে পাই যাম 6K প্লাছ মাইনাছ পূৰণ কৰিলে হৈ যায় প্লাছে মাইনাছে চিন মাইনাছ আৰু ইয়াতে 3 আৰু তলত K+1 একেদৰে প্লাছে মাইনাছে চিনৰ পৰিৱৰ্তন মাইনাছ Kৰ লগত 8 পূৰণ কৰিলে 8K প্লাছ 10 ডিভাইডেড বাই K+1 ব্ৰেকেট। পৰৱৰ্তী ইয়াতে ছাত্ৰ-ছাত্ৰীসকল এটা কথা তোমালোকে ইয়াতে লক্ষ্য কৰা যদি মই এনেকৈ এটা বিন্দু লিখোঁ x, y ইজ ইকুৱেল টু 2, 3 ইয়াৰ পৰা এই xy এটা বিন্দু এইটো এটা বিন্দু অৰ্থাৎ x স্থানাংক 2 বুজাব xৰ মানটো 2 হয় আৰু yৰ মানটো ইয়াতে 3 ল'ব পাৰোঁ xৰ মানটো 2 ল'ব পাৰোঁ আৰু yৰ মানটো 3 ল'ব পাৰোঁ। সেইদৰে ইয়াতে যদি আমি যেনেকৈ xৰ মানটো 2 অৰ্থাৎ x স্থানাংক 2 বুজাইছে আৰু y স্থানাংক 3 বুজাইছে একেদৰে আমি ইয়াতেও লিখিব পাৰিম যে প্ৰথম -1টো এইটো স্থানাংকৰ সমান হৈ যাব আৰু 6টো এইটো স্থানাংকৰ সমান হৈ যাব। কিন্তু আমি দুয়োটা লিখিব নালাগে যিকোনো এটা গতিকে -1 ফাৰ্ষ্টটো ল'ম -1টো ইয়াৰ সৈতে সমান বুলি লিখিব পাৰিম যেনেকৈ xy = 2,3ৰ সৈতে ইতিমধ্যে বুজিলা তে -1টো ইয়াৰ লগত সমান বুলি লিখিব পাৰিম। এতিয়া -1 ইজ ইকুৱেল টু 6K
-3 ডিভাইডেড বাই কে প্লাছ 1 ইয়াৰ পৰা আমি সৰল কৰিম আৰু ইয়াৰ পৰা কেৰ মানটো উলিয়াই ল'ম যেহেতু এইটো এটা সমীকৰণ ইকুৱেল চিন আছে আৰু তাৰপিছত এইটো এটা ভগ্নাংশ হয় এইটো এটা ভগ্নাংশ আমি বনাই ল'ব পাৰিম কাৰণ এটা 1 দি পেলাই এতিয়া আমি এনেকৈ দুটা ভগ্নাংশৰ মাজত যদি ইকুৱেল চিন থাকে আমি বজ্ৰ পূৰণ কৰিব পাৰিম বজ্ৰ পূৰণ কৰিলে একৰ লগত যদি 6k পূৰণ কৰোঁ 6k - 3 আৰু -1ৰ লগত ইয়াৰ যদি পূৰণ কৰোঁ বজ্ৰ পূৰণ হিচাপে তেতিয়া -1 ব্ৰেকেটত লিখিম k + 1 6k - 3 এতিয়া -1 দি পেলাই এই দুটাৰ লগত পূৰণ হৈ যাব -1ৰ লগত k পূৰণ কৰিলে -k +এ পূৰণ হ'লে -1 এতিয়া আমি k গোটেইকেইটা লেফ্ট সাইডত লৈ যাম আৰু সংখ্যাকেইটা ৰাইট সাইডত লৈ যাম 6k ইয়াতে -k বাওঁফালে নিলে চিনৰ পৰিৱৰ্তন হ'ব -k টো +k হৈ যাব আৰু ইপিনে সংখ্যাকেইটা আমি সোঁফালে লৈ যাওঁ অৰ্থাৎ -1 -3 টো সোঁফালে লৈ গ'লে +3 হৈ যাব নেক্সট 6k + k অৰ্থাৎ 6টাকে আৰু এটাকে 7টাকে পাম আৰু ইয়াতে 3 যিটো প্লাছৰ আৰু মাইনাছৰ 1 ইয়াৰ পৰা আমি প্লাছৰ 2 পাম এতিয়া যদি আমি কেটো ৰাখি দিওঁ তেতিয়াহ'লে 7টো 2ৰ তলত যাব অৰ্থাৎ 2/7 আৰু কেৰ তলত যিটো এটা 1 আছে অনুপাতত যদি আমি লিখোঁ k/1 = 2:7 যেনেকৈ a/b যদি 1/2 হয় তেতিয়াহ'লে আমি এইটো অনুপাতত এনেকৈ বুজাব পাৰিম 1:b a/b 1:2 গতিকে আমাৰ যিটো উলিয়াব লাগে অৰ্থাৎ k/1 = 2:7 এইটো আমাৰ উলিয়াব লগা অৰ্থাৎ যেটো উলিয়াব লাগে k/1 অনুপাতটো উলিয়াব লাগে গতিকে আমি এতিয়া লিখিব পাৰিম যে a আৰু উলিয়াব p বিন্দুটোৱে a আৰু b বিন্দু সংযোগী ৰেখাক 2:7 অনুপাতত ভাগ কৰে এইটো আমাৰ নিৰ্ণয় সমাধান এতিয়া আকৌ বেলেগ এটা অংকলৈ আহিলোঁ 5 নম্বৰটো এইটো বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ কাৰণে এইটো বহুত ইম্পৰ্টেণ্ট 5 নম্বৰটো পঢ়ি দিছোঁ a কেপিটেল A 1, আৰু b -4,5 বিন্দু সংযোগী ৰেখাখণ্ডক x অক্ষই কি অনুপাতত ছেদ কৰিব নিৰ্ণয় কৰা লগতে ছেদ বিন্দুটোৰ স্থানাংক উলিয়াব লাগে মানে আগৰ অংকটো আৰু এইটো অৰ্থাৎ 4 নম্বৰৰ লগত 5 নম্বৰটো মানে 50% প্ৰায় একেই হয় তাৰমানে a আৰু b বিন্দু সংযোগী ৰেখাই x অক্ষয় অনুপাত কি অনুপাতত ভাগ কৰে আগৰটো সেম আছিলে কি অনুপাতত ভাগ কৰিছে এইটো উলিয়াইছোঁ এতিয়া অনুপাত উলিয়াৰ পিছত আৰু অলপ দিছে এইটো হৈছে ছেদ কৰা বিন্দুটোৰ স্থানাংক উলিয়াব লাগে কেনেকৈ কৰিব লাগে চোৱা ভিডিঅ'টো চোৱা সলিউশন লেট a 1, আৰু b অৰ্থাৎ বিন্দু দুটাক আমি a আৰু b বুলি ধৰিছোঁ বিন্দু সংযোগী ৰেখাখণ্ডক px, y বিন্দুটোৱে k/1 অনুপাতত ভাগ কৰে অৰ্থাৎ আমি ইয়াতে দুটা মান উলিয়াম এটা হৈছে এইটোৰ মান আগতে যিটো 4 নম্বৰ এইমাত্ৰ কৰাইছোঁ সেইটো এই বিন্দুটোৰ মান দিয়া আছিলে তেতিয়া আমি p বিন্দুটো উলিয়াম আৰু লগতে k/1 অৰ্থাৎ এই অনুপাতটো উলিয়াম কেনেকৈ উলিয়াম চোৱা ইয়াতে x1 এইটো x1 ল'ম এইটো y1 এইটো x2 এইটো y2 ইয়াতে মই তোমালোকে নিশ্চয় দেখা পাইছা এইটো মই সজাই লিখিছোঁ এতিয়া p বিন্দুৰ স্থানাংক আমি ফৰ্মুলাটো জানো p বিন্দুৰ স্থানাংক x2 + x1 ডিভাইডেড বাই k + 1 k y2 + y ডিভাইডেড বাই k + 1 এতিয়া আমি বিন্দু ইয়াৰ মানকেইটা বহুৱাই যাম এতিয়া p বিন্দুৰ স্থানাংক যেটো x, y বেলেগ মান নাই সেইটোৰ কাৰণে আমি x, y বুলি লিখিম তাৰপিছত যিকেইটা মান আছে ইয়াতে আমি বহুৱাই যাম k x2 মানে -4 প্লাছ x1 ইয়াতে x1 1 আৰু তলত k + 1 যেটো কেৰ মান উলিয়াব লাগে তাৰপিছত ইয়াতে k y2 ইয়াতে y2 আছে 5 প্লাছ y1 মানে -5 ডিভাইডেড বাই k + 1 এতিয়া আমি সৰল কৰোঁ x, y ইয়াতে প্লাছে মাইনাছৰ চিনৰ পৰিৱৰ্তন হয় কাৰণ কে আগত এটা প্লাছ মাইনাছ চিনৰ পৰিৱৰ্তন পূৰণ কৰিলে মাইনাছ কে আৰু 4 এইটো পূৰণ কৰিলে 4k পাম +1 ডিভাইডেড বাই k + 1 আৰু ইয়াতে 5ৰ লগত k পূৰণ অৰ্থাৎ 5k প্লাছে মাইনাছে মাইনাছ হয় 5k + 1
এতিয়া চোৱা ইয়াতে আগত যেনেকৈ মই বুজাইছোঁ যে এক্স আৰু ৱাই বিন্দু এটা যদি ইয়াৰ বিন্দুটো 2,3 হয় তেতিয়াহ'লে এক্স বুজাব 2 আৰু ৱাই বুজাব 3 সেই একেদৰে আমি লিখিব পাৰিম এক্সৰ যিটো স্থানাংক এইটো আৰু ৱাই স্থানাংক এইটো বুজাব কিন্তু ইয়াতে আৰু এটা গুৰুত্বপূৰ্ণ কথা কৈছে যিটো মই তোমালোকক কৈ আছোঁ যে ইয়াতে কৈছে এক্স অক্ষই কি অনুপাতত ছেদ কৰে অৰ্থাৎ বিন্দুটো টোটেলি এক্স অক্ষৰ ওপৰত আছে এই বিন্দুটো এক্স অক্ষৰ ওপৰত থকা মানে আমি জানো যে বিন্দুটো এক্স অক্ষৰ ওপৰত থাকিলে ৱাই স্থানাংক 0 হয় এইটোৰ কাৰণে মই এনেকৈ লিখি লৈছোঁ চৰ্তটো যিহেতু পি বিন্দুটো অৰ্থাৎ যিটো বিন্দু মই ইতিমধ্যে ধৰিছোঁ এইটো পি বিন্দুটো এক্স অক্ষৰ ওপৰত আছে এক্স অক্ষৰ কেতিয়াবা পৰীক্ষাত ৱাই অক্ষৰ ওপৰত বুলিও দিব পাৰে তেতিয়াও তোমালোকে এনেকৈ লিখিবা যিহেতু পি বিন্দুটো এক্স অক্ষৰ ওপৰত আছে আৰু এক্স অক্ষৰ ওপৰত থকাৰ কাৰণে দিয়াৰ পৰা আমি লিখিম যে ৱাই স্থানাংক ইজ ইকুৱেল টু 0 এতিয়া ৱাই স্থানাংক বুলি ক'লে আমি এইটোহে বুজিম ফাৰ্ষ্টটো এক্স স্থানাংক এইটো ৱাই স্থানাংক কাৰণ ইয়াতে এক্সটো এইটো বুজাইছে আৰু ৱাইটো এইটো স্থানাংক বুজাইছে অৰ্থাৎ এইটো লিখি পেলাই ইজ ইকুৱেল টু আমি 0 লিখিব পাৰিম এইটো চবতকৈ বেছি গুৰুত্বপূৰ্ণ কথা অৰ্থাৎ এক্স অক্ষৰ ওপৰত থাকিলে ৱাই স্থানাংক 0 হয় আৰু ৱাই অক্ষৰ ওপৰত বিন্দু থাকিলে এক্স স্থানাংক 0 হয় এইটো কিন্তু মনত ৰাখিবা এতিয়া আমি লিখিম 5k - 5 ডিভাইডেড বাই k + 1 ইজ ইকুৱেল টু 0 এতিয়া আকৌ আমি এইটো ভগ্নাংশ এইটো এটা ভগ্নাংশৰ মাজত ইকুৱেল চিন আছে গতিকে আমি এইটো বজ্ৰ পদ্ধতিৰে অৰ্থাৎ বজ্ৰ পূৰণ কৰি আমি এইটো সমাধান কৰিম একৰ লগত এইটো পূৰণ কৰিম ফাৰ্ষ্টত একৰ লগত পূৰণ কৰিলে ছেম হ'ব 5k - 5 আৰু 0ৰ লগত যিটো এইটো পূৰণ গতিকে 0ৰ লগত পূৰণ কৰিলে তো আমি 0 পাই যাম এতিয়া 5k তাতে 5k মই সিলেকশ্যন কৰিলোঁ বাওঁফালে আৰু -5টো সোঁফালে লৈ গ'লে হৈ যাব +5 এতিয়া আমি যেহেতু কেৰ লগত যিটো সহগ আছে এইটো সহগটো আমি সোঁফালে লৈ যাম আৰু সোঁফালে আহিলে 5ৰ তলত 5 গুচি যাব এতিয়া যদি কাটি দিওঁ তেতিয়াহ'লে দেখা যায় k ইজ ইকুৱেল টু 5ৰ মাজত একবাৰ মানে কেৰ মান 1 পাই গৈছোঁ এতেকে কেৰ মান 1 যিটো আমি অনুপাত আকাৰত যদি লিখোঁ আকৌ কেৰ তলত এটা এক আছে যিহেতু ইমপ্লাই চিন দিলোঁ ইমপ্লাই চিন কে তলত এটা এক আছে আৰু 1ৰ তলত এটা এক আছে তাৰমানে অনুপাতটো আমি এনেকৈ লিখিম k:1 ইজ ইকুৱেল টু 1:1 তাৰমানে ইয়াতে উলিয়াব লগা যিটো অনুপাত সেইটো হ'ব k:1:1 উলিয়াব লগা অনুপাত এতেকে নিৰ্ণয় অনুপাত বা উলিয়াব লগা অনুপাতটো হ'ব নিৰ্ণয় অনুপাত হ'ব 1:1 মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়াও অংকটো কমপ্লিট হোৱা নাই আমি এতিয়া অনুপাতটো জাষ্ট উলিয়াইছোঁ কিন্তু ইয়াতে আকৌ পি বিন্দুটো উলিয়াব লাগে ইয়াতে পি বিন্দুটো যিটো উলিয়াব লাগিব কিন্তু পি বিন্দুটো উলিওৱাৰ কাৰণে আমি এটা কাম কৰিব লাগিব ইয়াতে যিটো কেৰ মান 1 পাইছোঁ এই কেৰ মানটো আমি ইয়াতে বহুৱাই দিব লাগিব অৰ্থাৎ ইয়াতে বহুৱাৰ কাৰণে এটা কাম কৰোঁ আমি এইটো সমীকৰণ এটা ধৰি লৈ লওঁ অৰ্থাৎ 1 বুলি ধৰোঁ যাতে কেৰ মান 1ত বহুৱাই দিম অৰ্থাৎ ইয়াতে য'ত কে আছে তাতে আমি 1 বহুৱাই যাম তেতিয়াহ'লে আমি এই পি বিন্দুটো পাই যাম এতিয়া কেৰ মান আমি সমীকৰণ নম্বৰ 1 বহুৱাই দিম চোৱা কেৰ মান 1ত বহুৱাই আছোঁ অৰ্থাৎ পি বিন্দুৰ স্থানাংক এইখিনি মই পুনৰাই লিখি লৈছোঁ সুবিধাৰ কাৰণে এতিয়া আমি কেৰ ঠাইত 1 বহুৱাই যাম যিহেতু আমি কেৰ মান 1 পাইছোঁ 4 × 1 - 4 × 1 + 1 ডিভাইডেড বাই কেৰ ঠাইত 1 বহুৱাই যাম 1 + 1 এতিয়া 5 × k মানে 1 - 5 আৰু তলত হ'ব 1 + 1 এতিয়া আমি এইকেইটা সিম্পলিফাই কৰিম অৰ্থাৎ 4 মাইনাছ থাকিব 4 × 1 4 তাৰপিছত +1 তলত 1 + 1 মানে 2 আৰু ইয়াতে 5 × 1 মানে 5 - 5 1 + 1 মানে 2 এতিয়া -4 + 1 মানে -3 -3/2 হ'ব অৰ্থাৎ 4ৰ পৰা গুচি যাব মাইনাছত থাকিব কাৰণ মাইনাছৰ যিটো বেছি আৰু ইয়াতে 5 - 5 মানে 0 আৰু তলতে 2 -3/2 0ক যদি আমি ডিভাইড কৰোঁ তেতিয়াহ'লে 0 পাই যাম অৰ্থাৎ নিৰ্ণয় বিন্দুটো এইটোৱে হ'ব অৰ্থাৎ আমাৰ যিটো উলিয়াব লগা বিন্দুটো পি বিন্দুৰ স্থানাংক যিটো উলিয়াব লাগে সেইটো -3/2 কি হ'ব 0 হ'ব সম্পূৰ্ণ ভিডিঅ'টো চোৱাৰ কাৰণে তোমালোকলৈ বহুত ধন্যবাদ থাকিল আৰু মোৰ চেনেলটো তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাবা আৰু লাইক কৰিবা আৰু শ্বেয়াৰ কৰিবা আৰু লগতে বেল আইকনটো ক্লিক কৰিবা যাতে নতুন ভিডিঅ'টো পাই থাকা ধন্যবাদ